শিক্ষাগুৰু মৰম সেয়ে সন্মানিত আমাৰ শিক্ষাগুৰুসকল বাইদেউসকল মৰমৰ এই বিদ্যালয়ৰ কণ কণ ভাইটি ভণ্টি ছাত্ৰ ছাত্ৰীসকল কোনোবা আছে যদি আমন্ত্ৰিত অতিথিসকল আজি এই কণমান কাৰ্যসূচীত দেশীয় সদস্যগৰাকীয়ে যদি হাজাৰো অধিক ভুল যদি কৰে কোনো সদাশয় লোকে মোৰ এই কাৰ্যসূচী চলি থকা অৱস্থাত বিভংগীয় তথা প্ৰান্ত প্ৰশ্ন কৰিব নোৱাৰিব। কাৰ্যসূচী শেষ কৰাৰ পিছত মই সংশোধনী কৰিব সেইগত মানে সময় হৈ আহিছে দুআষাৰ কৈছোঁ। ইয়াৰ পিছতে আজি আমি সুন্দৰ কাৰ্যসূচীত আমি মঞ্চটো উদ্বোধন কৰিম। নমস্কাৰ। এতিয়া চাওক জয় জয়তে বৰ সুন্দৰ কাৰ্যসূচী এতিয়া হাতত ললো। কথা হৈছে কি বহুদিনৰ পৰা ছাৰে মই আলোচনা কৰি 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 তোমালোকৰ গুণোৎসৱো গ'ল। এতিয়া আমি সুন্দৰভাৱে আজি মেজিক অকণমান সময় মানে চাম 45 মিনিট মানে 1 ঘণ্টা এনেকুৱামান আমি চাম। গতিকে জয় জয়তে মই পাপৰ কেইটামান লৈ আহিছোঁ। আমাৰ যাদুকৰে এইটো নাম দিছে পাপৰ জলপান। এইটো কি মই যে হাতত লৈ আছো এই বস্তুটোৰ নাম কি আছিলে? হোৱাট ইজ দিছ নাম? এনিবডি? ৰঙা নীলা হালধীয়া বগৰী পিঠা তই একেলগে ৰং ল'ব লাগিলে কালাৰিং পেপাৰ বুলি কয়। যাদুকৰবিলাকে পাপৰবিলাক বুলি কৈছে। পাপৰটো এতিয়া যাদুকৰে প্ৰথমতে খাব মানে মেজিক দেখুওৱা মানুহ হয়নে বাৰু? খাবৰ সময়ত কোনো ল'ৰা ছোৱালী মোলৈ চাৰ্কেছৰ বাবে এইটো এদিন খালে আকৌ 7 দিনলৈ ভোক নালাগে। আৰু মই খাই থাকোঁতে কোনো আকৌ চাৰ্কেছৰ বাকী এনেকৈ চাব লাগিব তেনেকৈ চাব তেতিয়া আঞ্চলিক বাতৰি কাইলৈ চেণ্ট্ৰেল বাতৰি ক'ব আৰু লাহে কৰি একদম লাংকান হৈ যাব আৰু হয়নে বাৰু? গতিকে মই যেতিয়া খাম শুনি লওক, মই যেতিয়া খাম 1 2 3 বুলি ক'ম। 3 বুলি কোৱালে সকলোৱে একত্ৰিত হৈ থাকে তালি তিনিটা লগাব লাগিব। পাৰিব নহয়? এতিয়া নহয় 3 ক'লেহে লগাব লাগিব। এতিয়াহে লগাই নেকি হয়নে? যেতিয়া মই 1 2 3 যেতিয়া মই খাওঁতে কম তেতিয়াহে লগাব লাগিব। বুজিছেনে বাৰু? ঠিক আছে এতিয়া তেনেহ'লে বৌ গিলি গিলি ৰ'ব দেই। ৰেডি 1 হে কৈছে আৰু 2 আপনি লগাও। সন্মানিত আমাৰ শিক্ষাগুৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জয়জতে যিটো কাৰ্যসূচী প্ৰদৰ্শন কৰিছিলোঁ ইংৰাজীত ইয়াৰ নাম আছিলে পেপাৰ মিল আৰু অসমীয়া সম্পূৰ্ণ নাম লৈছিলে কাগজৰ কাৰখানা। মানে শেষ কৰিছোঁ। ইয়াৰ পিছত আমি ছেকেণ্ড আইটেম দ্বিতীয় কাৰ্যসূচী প্ৰদৰ্শন কৰিম। কিন্তু তাৰ আগতে এটা কথা সুধিব লাগিব, আই মানে আইতা নে আমাৰ আইতা? তেতিয়াহ'লে আমি দ্বিতীয় কাৰ্যসূচীটো পুনৰ হাতত লৈছোঁ। যাদু জগতৰ কথাবিলাক আচলতে সম্পূৰ্ণই মিছা, কোনো ধৰণে সঁচা কথা নাই। কোনোবা মানুহৰ প্ৰলোভনত পৰি কেতিয়াও মানুহে ভুল কাম কৰিব নালাগে। ইয়াতে ভূত প্ৰেত কিবা ইহঁত বস্তু একো বস্তু নাই তাৰ মানে বাৰু কোনো বস্তু নাই। আছে কি এক সত্য আৰু বিজ্ঞান, যাক নেকি আমি কৈ আছোঁ শিক্ষাগুৰু এখন বিজ্ঞান, বৰ ডাঙৰ প্ৰকাণ্ড বিজ্ঞান হয়নে বাৰু? সেই বিজ্ঞানখন মোকোলাই চালে কি পোৱা যায়? গোটেই জীৱনৰ গধুৰ তত্ত্ববিলাক পায়। সেইকাৰণে যাদু মন্ত্ৰক কেতিয়াও বিশ্বাস কৰিব নালাগে। তাৰ কাৰণে অসম্ভৱ মানুহজনৰ মুখত ইমান সোপা কাগজ থকাটো সম্ভৱৰ কথা নহয়, ইম্পচিবল। কিন্তু পচিবল কৰি যাদুকৰজনে মেজিচিয়ানজনে দেখুৱাই দিলে হৰ মুখৰ পৰা শুকান কাগজ ওলাই যাব হয় নে বাৰু? গতিকে সেইটো যদি মই যাদু বুলি ধৰি লওঁ, সেইটো যদি যাদু বুলি কওঁ তেতিয়াহ'লে কি হ'ব? ভুল হৈ পৰিব। কাৰণ সেইটো বিজ্ঞানে সন্মত দিছে যে মুখৰ ভিতৰত বহুত শুকান কাগজ থাকিব পাৰে। এজন মানুহে সেই কাগজে নহয় এখন গাঁও দম কৰি দিব পাৰে, কিন্তু নেদেখাকে কৰিলে সেইটো যাদু বুলি কয়। মানুহে যাদু বুলি কয় নেদেখাকে কৰা মানে দেখুৱাই দিলে কেতিয়াও সি যাদু হ'ব নোৱাৰিব। ইয়াৰ পিছত দ্বিতীয় কাৰ্যসূচী পুনৰ ৰূপায়ণ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে চাই আছে, কিন্তু মই কিবা লুকাব কৰা দিনত যাদু দেখুৱাই কিন্তু বিৰাট মস্তিৰ কথা। তাৰ মাজতে যিহেতু শিক্ষানুষ্ঠানলৈ চৰকাৰে অসম চৰকাৰে মোক পঠালে, গতিকে মই 33 বছৰ স্কুলতে দেখুৱাই আছোঁ। মেট্ৰিক পাছ কৰাৰ লগে লগেই মই দেখুৱাই আছোঁ আৰু আজি পৰ্যন্ত মই কিন্তু দেখুৱাই গৈ আছোঁ হয়নে বাৰু? গতিকে এনেকুৱা খালী টিঙৰ টেমাটো আমি কি কৰি আছোঁ? যা মুখ আৰু পোকৰ নাই পিচি চৰকাৰ চিনিয়ৰ কলিকতাৰ পৰা আহি পেলাই অসমীয়া ৰাইজক কৈছিলে এইটো ভোটৰ টেমা, ইয়াৰ পৰা ভোট ওলায় হয় নহয়? ভোট বুলি ক'লে মানুহে এনে ভিতৰতে ৰাতি নুশুৱে। গতিকে এইফালে মাৰিডাল সোমোৱালে এইফালে ওলাই যায়, এইফালে সোমোৱালে এইফালে ওলাই যায়, তাত কেনেকৈ ভোটটো থাকিব?
লাহে লাহে ভোটৰ টাইমত বান্ধিবলৈ আৰম্ভ কৰিম ক্লাছ 5ৰ পৰা ল'ৰা এটা আহিব ক্লাছ 5 1 বয় কাম এনিবডি কোন আহিব ছোৱালী নহয় ল'ৰা ল'ৰা 5ৰ পৰা কোন আহিব কাম কাম এইবিলাক ভাল আহাই পিছফালৰ কোনোৱে নামাতিব আচ্ছা এইবিলাক আচ্ছা ঐ ভাইটি তুমি আগতে ছোৱালী মানুহ আছিলা নেকি এইটো আধা মান ভাবি ল'ৰা মানে কি গুড পজিশ্যন থাকে দেখিলে আনে ভয় কৰিব এইটো ল'ৰা আচ্ছা তোমাৰ নামটো ইয়াৰ মুখখনতে মানে একেবাৰে মালিপুৰ লোহিতপুৰ ৰাউণ্ড কঁকালকুচি এনেকৈ মাৰি আছো ই আকৌ ভয় কৰিছে নেকি ভয় নাই কৰা দেই ভয় কৰিছে নেকি কৰা নাই মুখে ক'ব লাগিব নাই কৰা এনেকৈ ক'লে নুবুজে নহয় মানে বহীখন আগত লৈ এনেকৈ মূৰটো এনেকৈ হয় নহয় এনেকৈ কৰিলে বহীখনত থ'ব নেকি আকৌ তোমাৰ নামটো কি আছিলে ইয়াৰ নামটো বৰ ডেঞ্জাৰ ইয়াৰ নামটো শুনিছে নাই নমস্কাৰ মোৰ নাম আনে বাৰু হীৰক জ্যোতি কুটুম আজি কুটুম বাওঁ হাতটো এনেকৈ তুমি কোন ক্লাছত পঢ়িছা পঞ্চম শ্ৰেণী পঞ্চম মহান নব ভয় কৰিছে নেকি পঞ্চমটোক ইংৰাজীত কি বুলি কয় বাৰু ই বাৰু যাদু কোৱা চলানে যাদু লাগি দিয়া কাৰণে ক'ব পৰা নাই বাকীবিলাকে আকৌ কিয় ক'ব পৰা নাই গাড়ীত ভয় নকৰিবা দেই মামা থাকিলে ভাগিলৰ কি ভয়ডাল আছেও হয়নে বাৰু ঐ মই হ'লে অকল যাদু দেখুৱাই নহয় বহুত কথা শুনিম আকৌ এটা কথা যিখন স্কুললৈ কিন্তু মই একবাৰ আহিম সেই স্কুলে কিন্তু নাম কৰি দিব মই গোপালপুৰ নেহেৰু হাই ছেকেণ্ডেৰীত পঢ়া আৰু স্কুলৰ নাম আছে আৰু আজিলৈকে এতিয়া মোক ছাৰসকলে দেখিলে কয় মই ঢেৰ ল'ৰা ছোৱালী পঢ়াইছোঁ কিন্তু এই কলিতাক পঢ়োৱাটো সদ্য 720টা ল'ৰা ছোৱালী ছেটিছফাইড হয়নে বাৰু গতিকে কথা হৈছে এখন মুখা বিদ্যালয়টো বন্ধ কৰিছোঁ হয় নহয় বাৰু কৈছোঁ নাই গতিকে ইয়াৰ পিছতে অন্য এখন মুখা আছে নে নাই আছে নো ইয়েছ হয় নহয় উত্তৰ দি থাকিব লাগিব আছে নে নাই সুধিলে উত্তৰ দিবা গতিকে এইখন মুখো মই হিৰকে আজি বান্ধিবলৈ আৰম্ভ কৰিম লাহে লাহে তুমি আকৌ ল'ৰা মানুহ মনত ৰাখিবা মই পটকে আকৌ ল'ৰা ছোৱালী বনাই দিব পাৰোঁ গম পাইছা নে নাই ধুনীয়া কাগজ ঐ ল'ৰা লটন পটন কৰি থাকিবা তুমি কিবা সোমোৱালা নেকি আকৌ সোমোৱা নাই হয়নে মুখে ক'বা আকৌ মানে কিয় নামাতা হয়নে বাৰু তুমি ভাত খোৱা অহা নাই নেকি ভাত খালা নাই এনেকৈ ধুনীয়াকৈ ধৰিবা দেই ই আচলতে বেঙা হৈ গৈছিলে মানুহটো ন' ডাউট কথা হৈছে কি সেইকাৰণে বছৰেকৰ মত ছমাহৰ মত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান ওপৰে যি কওক কিন্তু স্কুলখন ডেভেলপ কৰিবৰ কাৰণে কিন্তু স্কুললৈ আলহী আহিছে আলহী দ্বিতীয়খন মুখো আমি লাহে লাহে হিৰকে মই কি হৈ লটন পটন কৰি আছে আকৌ লাইট লাহে লাহে লটন পটনকৈ হিৰকে মই বান্ধি আছো হয় নহয় হয় নহয় হুঁচৰি দিব এইবোৰ ক'বা সুধিলে ক'বা আনচাৰ দিবা ইয়াৰ লগত মই ভাল বিপদ আহিলা দেই আজি যাদু 29 জনে বগীয়া জব কৰি দিবহি আঙুলি হৈ গ'ল ৰ'ব এতিয়া আমি আচল কথা ইয়াৰ আচলতে নতুন যে এইবাৰ দেখুৱাইছে ইয়াৰ আগত টিচাৰসকলে বহুত দিন দেখুওৱা নাছিলে গতিকে ল'ৰা ছোৱালীবিলাক বেঙা হৈ আছিলে ইয়াৰ পিছত সিহঁতে জাপ মাৰি কিন্তু যাদু কৰা কামত ময়ো জানো বুলি ক'লো আৰু আজি মই শ্ৰীমন্ত ছাৰক এটা শিকাই থৈ যোৱা কথাও আছে মাজে মাজে ক্লাছত শ্ৰীমন্ত ছাৰ আকৌ মনোৰঞ্জন দি থাকিব বুলি ভাবিছোঁ যাই কি নহওক ইয়াত টেমাটোত 2খন এতিয়া আমি বন্ধ কৰিছোঁ কৈছিলে নাই সঁচা না মিছা সঁচা বন্ধ কৰিছোঁ ইয়াৰ পিছত মোৰ টেমাটোত টেবুলৰ ব্ৰেক অফ ফ্ৰণ্টত থ'ম আগত থ'ম নে পিছত থ'ম আগত কিয় থ'ব লাগিব আই ৱাজ ভাল মানে অন্যতকৈ তিনিটা পাতে কয় 1 ছেকেণ্ড পিছফালত 1960 জন দেখুৱাই দিব এতিয়া সন্মুখত ভাত বনাব লাগিব ছোৱালী বনাই দিবি বনাম নবনাম বনাম নে নবনাম নবনাবি ছোৱালী নিদিয়াকে কি হ'ব আচল কথাটো এতিয়াহে হৈছে নবনাও দেই নবনাবি ভয় কৰিছে নবনাবি নবনাবি ভাইটি একদম নবনাও সঁচা কথা কৈছে একদম নবনাও আৰে কামত ধৰিব লাগে নবনাও বুলি কৈ দিব নহয় ছাৰ আছে ছাৰে ছোৱালী বনাব পঠাই আহিব নেকি নবনাও দেই নবনাও আরে খেলি মেলি কৰি দিছে এইবিলাক নবনাও বুলি কৈছো ভয় নাই নবনাও কিন্তু ভয় নাই একদম নবনাও সঁচা কথা কৈছো আচ্ছা এতিয়া যেতিয়া মই 1 2 3 বুলি কৈ দিম তেতিয়া সকলোৱে তালি এটা লগাই দিব হিৰক ছোৱালী নহয় আৰু ল'ৰাই হৈ থাকিব ৰেডি কৰি আধা ছোৱালী হ'লেই অকণমান এটা কি আছে 4 কিলো 2 হয়নে বাৰু 3 তালি লগাও ইংৰাজীত কি বুলি কৈছে উইদাউট লক কেনট বি মেজিক নিয়মৰ বাহিৰত মেজিকটো নহয় সেইকাৰণে আমি কাঠৰ টুকি এটা লুকুৱাই ৰাখিছিলোঁ আপোনালোকে মনত ৰাখিব লাগিব এটা কথা যে দুজন মানুহে ধৰি বন্ধে 2 মিনিট সময় লাগিছিলে এজনে গোপনে বন্ধাটো কিন্তু যাদু বুলি কয় গতিকে তালি এটা লগাই দিয়ক লাহে লাহে ভিতৰত এইফালে আহা এইফালে সোমাই যাব এইফালে বনাই আছে ভালকৈ লগাওক তালি এটা
ঐ এইফালে বনাই আছো আমি ঐ লাহে লাহে বনাই আছো আৰু খাই আছো খালি দিনৰ বেমাৰ আছিল আমি দুয়োজনে হিৰকে মই আমি সকলোৱে সন্মুখত ধৰি আছো ভাবিছো ইয়াৰ পিছত থাৰ্ড আইটেম ছাৰ নমস্কাৰ এটা কৰি আনো ছাৰ নমস্কাৰ